ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনী 5.2 2 নম্বৰ অংকটো কৰিবলৈ ওলাইছো। ইয়াৰ প্ৰথম অংকটো ইয়াত এটা সমান্তৰ প্ৰগতি দিয়া আছে। ইয়াৰ 30তম পদটো উলিয়াব লাগে। 30তম পদটো ইয়াত 4টা শুদ্ধ উত্তৰ দিয়া আছে। এই শুদ্ধ উত্তৰৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ আমি সিলেক্ট কৰিব লাগে। আমাক সমান্তৰ প্ৰগতিটো দিয়া আছে 10 7 4 ইত্যাদি। অংকটো কৰাৰ আগতে আমি পোৱা সূত্ৰটো আমি মনত পেলাব লাগিব। আমি পাইছিলোঁ যে nতম পদ উলিওৱা সূত্ৰ an = a + n - 1 d। ইয়াত যদি আমি n ৰ মান 5 দিওঁ তেতিয়াহ'লে সেইটো হ'ব পঞ্চম পদ a5। যদি 6 দিওঁ সেইটো ষষ্ঠ পদ হ'ব। যদি 10 দিওঁ তেতিয়াহ'লে দশম পদ হ'ব। ঠিক সেইদৰে আমি যদি 30 দিওঁ তেতিয়াহ'লে এইটো 30তম পদ হ'ব। অৰ্থাৎ 30তম পদ ইয়াৰ অৰ্থটো হ'ল n মানে 30। যেতিয়া n মানে 30 দিম তেতিয়াহ'লে সেইটো হ'ব a30। অৰ্থাৎ 30তম পদক আমি a30 বুলি ক'ম। কাৰণ an মানে হ'ল nতম পদ, গতিকে a30 মানে হ'ল 30তম পদ। এতিয়া আমি অংকটোলৈ আহিছোঁ। ইয়াত প্ৰথম পদ আমাক দিয়া আছে 10। সাধাৰণ অন্তৰ d উলিয়াই ল'ব লাগিব আমি। দ্বিতীয় পদটোৰ পৰা প্ৰথম পদ বিয়োগ কৰিম। 7 - 10 = -3। এতিয়া ইয়াত n ৰ মান আমাক দিয়া আছে 30। কিয় 30 হ'ল? কাৰণ আমি 30তম পদটো উলিয়াম, গতিকে n ৰ মান 30। এতিয়া আমি জানো যে an = a + n - 1 * d। এইটো হৈছে সূত্ৰ আমাৰ। এতিয়া a মানে হ'ল 10 প্লাছ n মানে 30 -1 * d মানে -3। 10 প্লাছ এইটো বিয়োগ কৰি দিম 29 হ'ব -3। তাৰপিছত 10 প্লাছ মাইনাছ মাইনাছ হ'ব, এইটো বিয়োগ পূৰণ কৰি দিম। এইটো 3 - 3 = 27, 3 × 2 = 6 = 87। এইটোৰ পৰা বিয়োগ কৰিলে হ'ব -77। গতিকে আমি 30তম পদ পালোঁ। 30তম পদটো আমি ইয়াত anটো ইয়াত n ৰ ঠাইত এইটো আমি এটা লিখিলে ভাল হ'ব। ষ্টেপটো এতেকে a30। n ৰ মান 30 লিখিলোঁ। n = 30। ইয়াতো আমি n = 30 বহুৱাই দিলোঁ। গতিকে এইটো হ'ব a30। a30 মানে হ'ল 30তম পদ। 30তম পদ আমি পালোঁ -77। অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব ইয়াত কিতাপত থকা এইটো C -77। এনচাৰ C -77। এইদৰে আমি এই সূত্ৰটো প্ৰয়োগ কৰি কোনো এটা সমান্তৰ প্ৰগতিৰ যিকোনো সংখ্যক পদ নিৰ্ণয় কৰি ল'ব পাৰোঁ। ইয়াৰ পিছৰ 2 নম্বৰ অংকটোৰ ক্ষেত্ৰতো এই সমান্তৰ প্ৰগতিটোৰ 11তম পদটো উলিয়াব লাগে। 11তম পদটো উলিয়াবলৈ আমি ইয়াত a = -3, d টো আমি উলিয়াই ল'ম আৰু n মানে হ'ল 11। গতিকে 11 পদটো আমি উলিয়াই ল'ব পাৰিম। তোমালোকে 2 নম্বৰ অংকটো নিজে কৰি চাব পাৰিবা। ধন্যবাদ।